নমস্কাৰ, কোমৰক চুদো। আজিৰ থালিত আছে মোৰ এয়া হাঁহৰ লগত কোমোৰা। এয়া কোমোৰা ল'লোঁ আৰু এইফালে ল'লোঁ জিৰা, ধনিয়া, জালুক, হালধি আৰু ইয়াত আছে আদা পাত, নৰসিংহ পাত, মান ধনিয়া, পদিনা আৰু মচুন্দৰী, আদা, নহৰু আৰু কেঁচা জ্বলা। মই এই গোটেইখিনি বস্তু মই মিক্সিত পিচি ল'ম। এতিয়া মাংসখিনি কাটাৰ পিছত মই এয়া নিমখ হালধি আৰু লগতে মিক্সিত পিচি থোৱা গোটেই বস্তুখিনি ইয়াত মই মেৰিনেট কৰি প্ৰায় 20 মিনিটমান ৰাখিম। এয়া মই কেৰাহী গৰম কৰি থৈছোঁ, পূৰা গৰম হ'ব লাগিব। এয়া মই মাংসখিনি উঠাই দিলোঁ। এয়া মাংস এনেকৈ লৰাই থাকিম 2-3 মিনিটমান। লৰোৱাৰ পিছত মই ইয়াত ঢাকোন মাৰি মাংসৰ পৰা তেলখিনি ওলাব দিম। এই তেলখিনি ওলোৱাৰ লগে লগে মই জিৰা, ধনিয়া, জালুক আৰু সেইখিনি বস্তু ইয়াতে মই দি আকৌ ভাজিম। ইয়াত ভজাৰ পিছত মই আকৌ ঢাকনি মাৰিম। ঢাকনি মৰাৰ পিছত মই ইয়াতে দিম কোমোৰা আৰু কেইটামান আলু লগাই দিছোঁ। মই ইয়াত তেল ব্যৱহাৰ কৰা নাই আৰু গৰম মছলাও দিয়া নাই। আমাৰ নেচাৰেলি এই মছলাযুক্ত পাত শাকৰ লগত মই বনাইছোঁ। এয়া আপোনালোকে বনাই চাবতো, সেইটো ৰেচিপি কেনেকুৱা লাগে মোক কমেণ্টত জনাব, লাইক কৰি দিব আৰু ফ'ল' কৰিব। এয়া মই গৰম পানী দি অলপ আকৌ উতলিব দিছোঁ। এই উতলাৰ লগে লগে মোৰ চব্জিখিনি হৈয়ে গ'ল। ইয়াতে মই মান ধনিয়া দি আকৌ ঢাকোন মাৰি 10 মিনিটমান থৈ দিম। ইয়াৰ পিছত মই থালি ৰেডি কৰি আছোঁ। এয়া ভাত দিলোঁ, লগত আছে চালাড, তিয়ঁহ, বিট। এইফালে থালিত মই এয়া চব্জি দি আছোঁ। সেইটো জুতি আপোনালোকে লৈ চাবচোন, বহুত ভাল লাগে। ইয়াত নাই গৰম মছলা, নাই তেল। এয়া মাংসখিনিৰ পৰা তেলৰ পৰা মই ধুনীয়াকৈ বনাইছোঁ। এয়া নতুন নতুন ভিডিঅ' লৈ মই আপোনালোকৰ আগত এনেকৈ দি থাকিম। আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।